আমি টেলিভিশ্যনত যিকোনো অনুষ্ঠান উপভোগ কৰোঁতে টিভি স্ক্ৰীনত প্ৰায় এনেকুৱা কোড এটা দেখিবলৈ পাওঁ কিহৰ বাবে এই কোডটো বাৰে বাৰে টেলিভিশ্যনৰ পৰ্দাত দেখিবলৈ পাওঁ জানেনে আচলতে এই কোডবোৰ একোটা বিশেষ নম্বৰ আৰু এই নম্বৰসমূহ আমাৰ সেট টপ বক্স বা কেবল অপাৰেটৰৰ লগত জড়িত থাকে যাৰ দ্বাৰা আপোনাৰ নাম লোকেশ্যন ঘৰৰ এড্ৰেছ সকলো লাভ কৰিব পাৰি আৰু এই নম্বৰবোৰ পাইৰেচি ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হয় ইণ্টাৰনেটৰ প্ৰয়োগ বৃদ্ধি হোৱাৰ লগে লগে পাইৰেচিৰ পৰিমাণো বৃদ্ধি পাইছে আৰু বহুতে কি কৰে জানেনে যে টিভিত চলি থকা যিকোনো এটা অনুষ্ঠান বেআইনীভাৱে নিজৰ ৱেবছাইটত লাইভ ষ্ট্ৰীম কৰি দেখুৱায় সেয়া ইউটিউবতো হ'ব পাৰে বা ফেচবুকতো হ'ব পাৰে বা অন্য কোনো মাধ্যমো হ'ব পাৰে এনেধৰণৰ কাৰ্যকলাপৰ বাবে টিভি চেনেলসমূহৰ বহুতো লোকচান হয় তাৰোপৰি তেওঁলোকে কষ্ট কৰি তৈয়াৰ কৰা অনুষ্ঠান বেলেগে চুৰি কৰি দেখুৱাই টকা উপাৰ্জন কৰা কথাটো তেওঁলোকেনো কিদৰে মানি ল'ব পাৰিব সেয়েহে এই কোডসমূহ টেলিভিশ্যনত মাজে মাজে দেখুৱাই থকা হয় আৰু যদি কোনোবাই বেআইনীভাৱে লাইভ ষ্ট্ৰীম কৰে তেন্তে টিভি চেনেলসমূহে এই বিশেষ নম্বৰটো ট্ৰেক কৰি অতি সহজতে অপৰাধীজনক বিচাৰি উলিয়াব পাৰে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰাব পাৰে কেনে পালে ইনফৰমেশ্যনখিনি কমেণ্ট বক্সত জনাব আৰু চাই থাকিব দ্য আছামিজ এক্সপ্ল'ৰাৰ অলপ নহয় সম্পূৰ্ণ বেলেগ